নমস্কাৰ নতুন এটা ভিডিঅ'ত ক্লিক কৰাৰ বাবে বহুত বহুত বেছি ধন্যবাদ থাকিল আপোনালোকে নিশ্চিতভাৱে জানে যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি বহু দিনৰ পৰা যিমান পাৰো সিমান তেওঁলোক উৎসাহ উদ্দীপনা দিবলৈ চেষ্টা কৰি আছো আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ তেওঁলোকৰ মাইণ্ডছেট সলনি কৰিব পাৰি মাইণ্ডছেট ডেভেলপ কৰিবলৈ কেনেকৈ তেওঁলোকৰ কৰ্ম জীৱনৰ ক্ষেত্ৰত তেওঁলোক যদি ষ্টুডেণ্ট হয় কেনেকৈ তেওঁলোক বেছি কনচেন্ট্ৰেট কৰি আগবাঢ়ি যাব পাৰিব ইন ফিউচাৰ কেৱল মাৰ্কছত ভাল নম্বৰ পোৱাই নহয় এই পৃথিৱীত কেনেকৈ তেওঁলোকে ভাল এটা ষ্টেটাছ লাইফ জীৱ পাৰে ভালকৈ আগবাঢ়িব পাৰে সেই ক্ষেত্ৰত আমি বহু দিনৰ পৰা আমি অহৰহ চেষ্টা চলাই আহিছোঁ আমি আমাৰ মাইণ্ড পাৱাৰ এণ্ড মটিভেশ্যন বুলি এটা অনুষ্ঠান বহু বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি কৰি আহিছোঁ সেই অনুষ্ঠানত বিশেষকৈ আমি কি কৰোঁ সেই ছাত্ৰ ছাত্ৰীসকলৰ যিটো নেকি মাইণ্ড ছেটআপ যে আছে সেইটো আমি আপগ্ৰেড কৰিবলৈ চেষ্টা কৰোঁ বহু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ইমান বেছি গুণ আছে তেওঁলোকৰ ইমান বেছি টেলেণ্ট আছে সেই টেলেণ্টখিনি তেওঁলোকে যদি নিজেই নিজৰ টেলেণ্টৰ কথা যদি বুজি পায় জানে ডেফিনেটলি সেই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত যি ধৰণৰ তেওঁলোকৰ পাৰফৰ্মেঞ্চ হ'ব লাগিছিল যিমান হ'ব লাগে একজেক্টলি ভবাতকৈও বহুত বেছি হ'ব কাৰণ আমি সকলোৱে জানো যে আমি যিকোনো কাম কৰা আগ মুহূৰ্তত আমাৰ প্ৰথমতে কি হয় থট পেটাৰ্নছ আৰম্ভ হয় থিংকিং পেটাৰ্নছ আৰম্ভ হয় যদি ছাত্ৰ ছাত্ৰীসকলে ভাবি লয় যে মই আগন্তুক পৰীক্ষাত মই হায়েষ্ট পাৰ্চেণ্টেজ পাম আৰু এই পাৰ্চেণ্টেজ পাবৰ কাৰণে মই প্ৰতি 15 মিনিটৰ মূৰে মূৰে প্ৰতি 10 মিনিটৰ মূৰে মূৰে মই এলাৰ্ম ছেট কৰোঁ আৰু মই নিজকে পৰ্যবেক্ষণ কৰি মই চাম সেই 15 মিনিটত মই বেষ্ট পাৰ্চেণ্টেজ পাবলৈ কি কৰিছোঁ আপুনি যদি কৰে কণ্টিনিউৱাছলি ডেফিনেটলি বহুত বেছি আগবাঢ়ি পাৰিব আৰু চাওক প্ৰেক্টিকেলি একশ্যন প্লে হৈছে নাই কামটো কৰিব পাৰিছা নাই সেইটো আমি যদি চাওঁ যদি চাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ডেফিনেটলি তেওঁলোকে যিমান বেছি এক্সপেক্ট কৰিছিল নম্বৰ যিমান পাম বুলি ভাবিছিলে ডেফিনেটলি পাব পাৰিব সো আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে ডেফিনেটলি শ্বেয়াৰ কৰক আপোনাৰ ফ্ৰেণ্ডছ চাৰ্কুললৈ আৰু নতুনকৈ যদি চাই আছে আপুনি আমাক ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা দিব আৰু ভাল এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি পালে ভাল হ'ব আমাক কমেণ্ট কৰিব থেংক ইউ ছ' মাছ জয় অসম